যদি আপোনালোকৰ ঘৰত কোনোবাই তিতাকেৰেলা খাই বেয়া পায় তেতিয়া এই পদ্ধতিৰে তিতাকেৰেলা বনাই খুৱাব আৰু চাব সৰু ডাঙৰ সকলোৱে খাই ভাল পাব। নমস্কাৰ, মই ফৰিদা স্বাগতম জনাইছোঁ আপোনালোকক মোৰ পেজটোলৈ। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। বলক এডাল দেৰি নকৰি আজি এই ৰেচিপিটোলৈ আগবাঢ়োঁ। পোনপ্ৰথমে মই তিতাকেৰেলা এটা লৈ লৈছোঁ। সৰু চাইজৰ হ'লে ভাল, মোৰ ওচৰত ডাঙৰ চাইজৰে আছিলে। আৰু ইফালে মই আনফালে কেৰাহী এখনত পানী বইল কৰিছোঁ আৰু তিতাকেৰেলাখিনি কাটি মই এতিয়া তিতাকেৰেলাখিনি বইল কৰিবলৈ দি দিছোঁ। আৰু ইয়াত দি দিছোঁ মই এচামুচমান নিমখ। তাৰপিছত মই ঢাকন এখন লগাই দিছোঁ আৰু ঢাকনখন লগাই বইল হ'বলৈ দি দিছোঁ। আৰু ইফালে মই মছলা ৰেডি কৰিছোঁ। মছলা লৈছোঁ মই জিৰা, গোটা ধনিয়া, শুকান জলকীয়া আৰু আদা নহৰু। ইফালে মই কেৰাহী ঢাকনখন লগাই চাইছোঁ, ইফালে দেখিছোঁ মোৰ তিতাকেৰেলাখিনি বইল হ'লেই প্ৰায়। আৰু এইটো বহুত বেছি বইল কৰিব নালাগে, 70-60% বইল হ'লেই হ'ল। আৰু ইফালে মই তিতাকেৰেলাখিনি বইল হৈ যোৱাৰ পিছত মই প্লেট এখনত উলিয়াই লৈছোঁ আৰু ভালদৰে আপোনালোকে পানীখিনি নিগৰি ল'ব। এতিয়া মই মছলাখিনি লৈ লৈছোঁ। মছলাখিনি মই পিচি ল'ম। মই মিক্সাৰ এটাত দি দিছোঁ মছলাখিনি। তাৰপিছত দি দিছোঁ 2টা সৰু চাইজৰ কটা পিঁয়াজ কাটি লৈছোঁ। আৰু ইফালে তিতাকেৰেলাখিনি মই ভিতৰৰ যিখিনি গুটি থাকে সেইখিনি উলিয়াই ল'ম। সৰু চাহ চামুচেৰে নহ'লে কটাৰী এটাৰে গুটিখিনি ভালদৰে উলিয়াই ল'ব। আৰু এইখিনি মই উলিয়াই লৈছোঁ গুটিখিনিও এতিয়া মই মছলাখিনিৰ লগত একেলগে মই মিক্সাৰত গ্ৰাইণ্ড কৰি ল'ম। আশা থাকিল ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাব আৰু ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব। আগতে আপোনালোকে এইদৰে বনাই খাইছেনে? যদি খাইছে তেতিয়া কমেণ্ট এটা কৰি দিব। ইফালে মই কেৰাহী এখনত তেল গৰম হ'বলৈ দি দিছোঁ আৰু এইখিনি মছলা যিখিনি ৰেডি কৰিছিলোঁ এই পেষ্টখিনি ৰেডি হৈ গ'ল। আৰু এই 2টা মিডিয়াম চাইজৰ পিঁয়াজ মই কাটি লৈছোঁ। কেৰাহীটো তেল গৰম হৈ গ'ল। এতিয়া মই পিঁয়াজখিনি ভালদৰে ভাজি ল'ম। ইফালে মোৰ পিঁয়াজখিনিও ভজা হৈ গ'ল। এতিয়া দি দিম জোখমতে মই হালধি। আৰু পিঁয়াজখিনি হালধিখিনি ভালকৈ ভজাৰ পিছত এতিয়া মছলা পেষ্টখিনি দি দিব লৈছোঁ মই। মছলাখিনি মই ভালদৰে ভাজি ল'ম। এতিয়া দি দিছোঁ সোৱাদ অনুসৰি নিমখ। মছলাখিনি ভালদৰে ভাজি ল'ব যাতে মছলাৰ কেঁচা গোন্ধটো ওলাই যায়। এতিয়া মোৰ মছলাখিনি ভালকৈ ভজা হৈ গ'ল। চাব পাৰিছে যে তেলখিনি ওপঙি আহিছে। মই গেছটো অফ কৰি দিছোঁ আৰু মছলাখিনি মই প্লেট এখনত অজৰাই লৈছোঁ। মই মছলাখিনি ঠাণ্ডা হ'বৰ কাৰণে অলপ দেৰি থৈ দিম, কাৰণ গৰমে গৰমে নোৱাৰি ভৰাবলৈ। এতিয়া মছলাখিনি সম্পূৰ্ণ ঠাণ্ডা হোৱাৰ পিছত মই তিতাকেৰেলাখিনি ভিতৰত ভৰাই লৈছোঁ। এইদৰে মই আটাইখিনি তিতাকেৰেলাৰ ভিতৰত মছলাখিনি ভৰাই ল'ম। ইফালে মই বাতি এটাত বেচন অলপ লৈ লৈছোঁ। বেচনৰ পেষ্ট এটা বনাই ল'ম। বেচনখিনি মই দি দিছোঁ জোখমতে নিমখ। অইন একো দিয়া নাই, আপোনালোকে ইচ্ছা কৰিলে অকণমান জলকীয়া গুড়ি, অকণ জিৰা গুড়ি, মছলা তেনেকৈ দিব পাৰে, মই নাই দিয়া। আৰু মই এতিয়া পেষ্ট এটা বনাই লৈছোঁ। বৰ বেছি পানী নিদিওঁ ইয়াত। ইফালে মোৰ বেচনৰ পেষ্টটো ৰেডি হৈ গ'ল। আৰু মই এই বেচনৰ পেষ্টটো কেলৈ বনাইছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ। ইফালে চব তিতাকেৰেলাখিনি ডাঙৰ হোৱাৰ বাবে মানে 2টা ছাইড মানে বেচনখিনি লগাব লাগিব। আৰু লগাই নিদিলে মানে মছলাখিনি ওলাই যাবগৈ। আৰু সৰু হ'লে ভাল হয়, তাৰমানে এইটো বেছি ডাঙৰ থকাৰ কাৰণে তাৰমানে বেচনখিনি লগাবলগীয়া হৈছেগৈ। গোটেইখিনি তিতাকেৰেলাৰ ভিতৰত মছলা পেষ্ট ভৰোৱা হৈ গ'ল। আৰু এইখিনি মই এতিয়া ফ্ৰাই কৰি ল'ম। মই তিতাকেৰেলা ভৰোৱা ভাজিবৰ কাৰণে কেৰাহী এখন তেল গৰম কৰি লৈছোঁ। এতিয়া মই এটা এটাকৈ দি লৈছোঁ আৰু এইখিনি মই এতিয়া ভালদৰে ভাজি ল'ম। খুবেই সহজ এই ৰেচিপিটো, আৰু আমাৰ ঘৰত এনেদৰে বনালে সৰু ডাঙৰ চবেই খাই ভাল পায়। আৰু যদি এইদৰে তিতাকেৰেলা বনাই নাই খোৱা তেতিয়া এবাৰ বনাই খাই চাব। মই এটা ছাইড ভজাৰ পিছত ইলতি কৰি লৈছোঁ যাতে 2টা ছাইড ভালদৰে ভজা হৈ যায়। আৰু এইখিনি চাব পাৰিছে মোৰ এইখিনি ভজা হৈ গ'ল। এতিয়া মই এইখিনি প্লেট এখনত উলিয়াই লৈছোঁ।
বেচনখিনি লগাই দিয়াৰ কাৰণে মছলাখিনি বাহিৰত ওলাই যোৱা নাই, নহ'লে কি হয় গোটেই মছলাখিনি বাহিৰত ওলাই তেলখিনি মিহলি যায় আৰু দেখিবলৈও মানে জ্বলি যোৱা লিখা হয় যে। মোৰ এই তিতাকেৰেলা ভৰোৱা ৰেচিপিটো ৰেডি হৈ গ'ল আৰু এইটো আপুনি গৰম ভাত ৰুটি সকলো লগতে খাব পাৰিব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে। ৰেচিপিটো চাই ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, টাটা বাই বাই। আকৌ লগ পাম নতুন এটা ৰেচিপিৰ লগত।